হিন্দু মানুহৰ আছে কিছুমান ধৰ্ম, যিবিলাক কৰিলে হয় হেনো পাপ বোলে পুণ্য। পৃথিৱীখন হ'ল আমাৰ পুণ্য, তেনে ক্ষেত্ৰত আমি হ'লো একেবাৰে নগণ্য। সৎ কাম কৰি যোৱা, তেতিয়াহে তোমাক আনেও কৰিব গণ্য। 2004 চনত জন্ম মই হৈছিলোঁ, তেতিয়া হৈছিলে ডাঙৰ এটা বানপানী। মা আৰু দেউতাই ৰাখিছিলে মোক হেনো চাঙতে তুলি। জন্ম হৈ যেতিয়া মই কান্দিছিলোঁ উৱে 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 কৰি, তেতিয়া কিছুমান মানুহ আহিছিল ভোৰ লৈ মোৰ জন্ম হোৱাৰ খবৰটো শুনি। মানুহবোৰ আহোঁতে দেউতাই ৰাখিছিল মোক হেনো কোলাতে তুলি। বানৰে পানীতে উটি গ'ল আমাৰে ধানৰে দুলি। ময়ো ৰাইজক কৈছোঁ কথাটো খুলি, 2019 চনটো পয়া লগা আছিলে বুলি। যদিও হয় বেলেগ হেনো বেমাৰ, মানুহটো মৰিলে কয় কৰোণাতে মৰিছে বুলি। 2020 চনটো সেই ঠিক একেদৰে লটি ঘটি কিছুমান মানুহৰ কথাবোৰ শুনিলে ছিঙি দিব মন যায় তোৰ কাণৰ লটি। আবে কাণৰ লটি ছিগি দিম বে। এই দুনিয়াত কিছুমান উস্তাদি মানুহ আছে, কিছুমান ভাল মানুহ আছে। ভাল মানুহবোৰকে যাতে গাত পাতি নলয় দেই, অনলি বেয়া মানুহবোৰৰ বাবে। ফাইনেল নিদিয়াকৈ কৰোণাৰ কালতে কৰিলোঁ মই মেট্ৰিক পাছ। পিছে মানুহবোৰে সুধিলে মেট্ৰিকৰ কথা, ক'বলৈহে লাগে মোৰ লাজ। ফাইনেল নিদিয়াকৈ কৰোণাৰ কালতে কৰিলোঁ মই মেট্ৰিক পাছ। পিছে মানুহবোৰে সুধিলে মেট্ৰিকৰ কথা, ক'বলৈহে লাগে মোৰ লাজ। বৰ্তমান চলি আছে 2022 চন, পানীৰে আৱৰি ধৰিছে আমাৰ এই অসমখন। এইখন দুনিয়া কাহানিও নহ'বগৈ আৰু চাগে ধুনীয়া। দিনক দিনে মানুহবোৰো হৈ গৈছে ঘূণীয়া, সাগৰৰ পানীও লুনীয়া। মানুহবোৰো হৈছে চাই চিতি চলিবলগীয়া। কিছু মানুহে পানীটো অহাৰ বাবে পাইছে ৰং। মোৰ তাকে দেখি উঠিছে খং, বিশেষকৈ মই সাঁতুৰিব নজনাসকলক কৈছোঁ, এই পানীটো যে আহিছে যে, আপোনালোকে জাল চাল পাতি নুফুৰিব, মানে এইটো এবাৰ ভয়ানক পানী আহিছে। সেয়েহে আপোনালোকক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ। তোমাকে পাবলৈ ধুনীয়া হ'বলৈ কটনো ভীমকল মই যে খালোঁ, তোমাকো নাপালোঁ ধুনীয়াও নহ'লোঁ। ভাগোতেহে মই কষ্টহে পালোঁ, আবে হাগোতে কষ্টহে পালোঁ বে। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম, হাজাৰ বাৰ কম। ভাৰত মাতা কি জয়।